Hey guys, স্বাগতম জনাইছো বিধান হাজৰিকা চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' হৈছে ৰেচিপি ভিডিঅ'। বহুত দিনৰ পৰা খাম বুলি ভাবি থকা অন্তত আজি মই বনালে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ কাৰণে মায়ে লৈছে এটা আলু সিজাই লৈছে, তাৰপিছত অলপ নগা ধনিয়া কাটি লৈছে, এটা পিঁয়াজ আৰু মেগী পেকেটটোৰ লগত অহা মছলা পেকেটটো এয়া। তাৰপিছত এটা মেগী পেকেট লৈছে, তাৰপাছত অলপ চিৰা ভিজাই থৈছে 2 বা 3 মিনিট সময়। তাৰপিছত এয়া অলপ আটা, পানী, তাৰপাছত এইটো জালুক আৰু জিৰাৰ গুড়ি, তাৰপাছত এয়া হ'ল জলকীয়া গুড়ি আৰু এয়া হালধি। কেনেকৈ বনাই মই আপোনালোকক সকলোখিনি দেখুৱাম। প্ৰথমে চিৰাখিনিৰ পৰা পানীখিনি আঁতৰাই চিৰাখিনি পানীমুক্ত কৰিলে, তাৰ পাছত আলু সিজাই থোৱা আলুখিনি তাত এনেদৰে ভাঙি দিছে। ৰেচিপিটো বনোৱাত মাৰ লগত অলপ ময়ো সহায় কৰি দিছিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া কেনেকৈ বনাইছে সকলোখিনি কথা আপোনালোকে বুজি পাব আৰু আপোনালোকেও বনাবলৈ চেষ্টা কৰিব পাৰে। চিৰা, আলু, আটা সকলোখিনি একলগ কৰাৰ পাছত তাত অলপ নিমখ দিলে আৰু তাৰ পাছত মছলাখিনি দিব। প্ৰথমতে দিলে জালুক আৰু জিৰাৰ গুড়া, তাৰ পাছতে দিলে জলকীয়াৰ গুড়া আৰু তাৰ পাছতে দিব হালধি গুড়া। এয়া হালধি গুড়া দিয়া হৈ গ'ল। এইখিনি জেগাতে মই আপোনালোকক আৰু এটা কথা কওঁ, যিহেতুকে মিশ্ৰণখিনি বহু পৰিমাণে ঢিলা হৈছিলে, সেইবাবে আৰু অলপ আটা তাৰ লগত দি দিয়া হ'ল। এখন প্লেট লোৱা হ'ল, খালী প্লেটখনত যিহেতুকে এইখিনি বস্তু থ'ব লাগিব। তাৰপাছত মিশ্ৰণখিনি এনেদৰে মঠি পেলাই মই দীঘলীয়া চাইজৰ কৰিছে। আপোনালোকে দীঘলীয়া চাইজৰো এনেকৈ কৰিব পাৰে দেখি ভাল লগাকৈ, বা আপোনালোকে গোলকৈ তেনেকৈও বনাব পাৰে। এনেকৈ এটা এটাকৈ বনাই প্লেটখনত থৈ গ'ল। হৈ গ'ল গোটেইখিনি মঠি পেলাই প্লেটখনত থোৱা হৈ গ'ল এইখিনি। তাৰপাছত কি কৰে আপোনালোকে চাই থাকিব। এয়া এইখিনি মেগী হয়। তলত আপোনালোকক মেগী বনোৱাখিনি নেদেখুৱালোঁ, যিহেতুকে সকলো মেগী বনাব জানেই, আৰু মেগী বনোৱাৰ এটা ভিডিঅ' মই আগতে এটা দি থৈছোঁ,
সেইবাবে মেগী বনোৱাখিনি নেদেখালোঁ। এইখিনি আজি সন্ধিয়া চাহৰ লগত নাস্তা আৰু সন্ধিয়া চাহকাপ এয়া। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। যদি আজি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি অল প্ৰেছ